Hello everyone. More susi bonam eta moi vlog. Aru ekidarin mor suli imman suli goise নহয় মানে মই কি কম আপোনালোকক এয়া দেখাইছো চাকচোন ইমান চুলি গৈছে মোৰ গুৱাহাটীৰ পানীয়ে মোৰ চুলি শেষ কৰি পেলালে আগতে মোৰ একদম ইমান দীঘল চুলি আছিল জানেনে আৰু এতিয়া এখিনি মান হৈ গল চাকচোন একদম চুলিৰ অৱস্থা তাতে আৰু মই কালাৰ কৰিছিলো কি হেবা পাইছিল মোক কালাৰ কৰিবলৈ কালাৰ কৰাৰ কাৰণে এতিয়া মোৰ এই অৱস্থা এইকেডাল মান ৰৈছে গৈ আৰু চুলি আৰু এতিয়া মই বন ষ্টাইল কৰি লম আৰু উলাম আজি মই এঠাইলৈ যাম মানে মই শপিং কৰিবলৈ যাম আৰু মোক শপিং কৰিবলৈ লৈ যাব মোৰ ভণ্টিয়ে কিন্তু এটো মোৰ ভাবনা এতিয়া মোৰ ভণ্টি অৰ্থাৎ মোৰ মৰমৰ ভণ্টি জনীয়ে মোক শপিং কৰাবলৈ লৈ যায় নে নাই তাই পাৰমিশনই লোৱা নাই মই এতিয়ালৈ কিন্তু তাইক নুহুধাকৈ মই যাম বুলি আনন্দত আত্মহাৰা হৈ আছো বলকচোন মই তাইক খুধু গৈ মোক লৈ যায় নে নাই আহকচোন আপোনালোকো গাইস এইটো হল মোৰ ৰুমৰ অৱস্থা একদম বেয়া হৈ আছে আজি সানডে কাৰণে কাপোৰ ধুইছিলো আৰু কাপোৰ বিলাক ধুই মই ইস্ত্ৰি কৰি চাও কি ধুনীয়াকৈ সজাই থৈছো চাকচোন যেন একদম দোকানতহে আছে একদম সানডে মানডে টিউজডে ওয়েডনেসডে গুটেই কেদিনৰ কাপোৰ মই ৰেডি কৰি থৈ দিও এইটো হল মোৰ ভণ্টিৰ ৰুম এতিয়া তাই মোক শপিং কৰিবলৈ লৈ যায় নে নাই আহকচোন জানি লওঁ হাই মই ভাবিছিলো এই পঢ়ি আছে কিন্তু আমাৰ আই ও ভিডিওটো হৈ আছে মই নাই হোৱা বুলি ভাবিছিলো মই এই পঢ়ি আছে হয়তো বেচাৰি পঢ়ি শুই গ'ল গুড মৰ্নিং মোৰ ব্লগ হাই কোৱা আই সপোন দেখা যেনে পাইছে নেকি ও দো উঠ না ও গুডে আমি শপিংত যে যোৱা কথা আছিল আজি ও গুডে শপিংত যাম বুলি কৈছিলি দেখোন তই কি নাই তোৰ ভিডিঅ' কৈ দি জবলেছ হপলেছ মই তই জবলেছ হপলেছ হলিয়ে কি মোক শপিংত লৈ নাযাবি নেকি পইচা মই দিম ন তই লৈহে যাবি মোক শপিং শেষ